জল জীৱনত কেন্দ্ৰীয় চৰকাৰে পুঁজি মুকলি কৰি দিয়া নাই। আঁচনিটোত বিভিন্ন ধৰণৰ তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি আছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জল জীৱন মিছনৰ সম্পৰ্কত কিছু সংবাদ মাধ্যমৰ আগত কিছু বাৰ্তালাপ কৰিছে। সবিশেষ চাওক ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু শ্বেয়াৰ কৰক। আৰু তেওঁলোকে যিবিলাক স্কিমত ভাল কাম হৈছে তাতে নিশ্চিতভাৱে পুঁজি বিতৰণ বা পুঁজি মুকলি কৰি দিব। আৰু যি স্কিমত ভাল হোৱা নাই তাতে হয়তো অসুবিধা হ'ব। তেওঁলোকে এতিয়া বিভিন্ন তৃতীয় পক্ষৰ দ্বাৰা স্কিমবিলাক এছেছ কৰি আছে। দুজনমান মৃত্যু হৈছে ছুইচাইড। এইটোৰ লগত মৃত্যুটো কোনো সম্পৰ্ক নাই। মই গোটেইখিনি কণ্ট্ৰেক্টৰকে মাতি আনি প্ৰাগজ্যোতিষ অডিটৰিয়ামত সকলোকে বহাই কৈছিলোঁ যে মাৰ্চৰ আগত স্কিম চেছ কৰক, নহ'লে পিছত টকা পোৱা দিগদাৰী হ'ব। গতিকে মোৰ দায়িত্বখিনি মই আগতীয়াকৈ পূৰণ কৰি থৈ দিছোঁ। তাৰ আপোনালোকে ভিডিঅ' ক্লিপিঙো চাব পাৰে। মই সকলোকে মাতি আনি কৈছিলোঁ যে মাৰ্চৰ আগত শেষ কৰক, নহ'লে তাৰ পিছত দিগদাৰী হ'ব।